এতিয়া গৈ আছোঁ ভাত খোৱাৰ নিমন্ত্ৰণ আমাৰ বেংগলীত কয় আইবুঢ়ো ভাত। তো মাতিছে মামাৰ ঘৰত ভাত খাবলৈ। তো ভণ্টি আৰু মই গৈ আছোঁ। তো এয়া স্কুটি চলাই তেন্তে ব্লগটো কণ্টিনিউ আপোনালোকে চাই থাকিব কি কৰিম নকৰিম। তেন্তে ব'লক মোৰ লগত আপোনালোক। তেন্তে আমি আহি আছোঁ। ইমান ধুনীয়া ধুনীয়া চাৰিওফালে টি গাৰ্ডেন, সেউজীয়া সেউজীয়া পৰিৱেশ, ধুনীয়া ধুনীয়া মন্দিৰ, ধুনীয়া জেগা হয়। আমি পালোহি আহি। তো বাগান এলেকা, টি গাৰ্ডেন হয়, বহুত ধুনীয়া দৃশ্যবোৰ। তো এয়া লাহেকৈ অকণমান দেখাই দিছোঁ বাৰু। তো অলপ পিছতে আৰু ভাতটো খাম দেৰিকৈ, ভোক লগা নাই। চ' মই আৰু বৰ্তাৰ ছোৱালীজনী আহিছোঁ। এয়া মোৰ ভণ্টি, মই দেখাই দিছোঁ আৰু। এয়া বৰ্তাৰ ছোৱালী, তাই আৰু মই। তাইৰো বিয়া, তাই 1 2 বছৰৰ পিছত হ'ব আৰু বিয়া এনেই ঠিক হৈ আছে। তো মোৰ লগতো তাইও খাব পাইছে চান্সতে আৰু। তেওঁ ব্লগটো কণ্টিনিউ কৰিব স্কিপ নকৰি। আশা কৰিছোঁ চাই ভালেই পাব বুলি। হিয়াৰ বাহিৰ সুৰ হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা প্ৰেম। এয়া ভাত, আচাৰ, আলু ভাজি, মাছ ফ্ৰাই, এইটো চিকেন মাটন হয়, মাটন, এইটো দালি আৰু এইটো ভণ্টিৰ হয়। তো বহুতকেইটা আইটেম কৰিছে, ইমানটো খাব নোৱাৰি। আৰু এইটো মাছৰ ঝোল, মাছ 2-3 টাইপৰ মাছ আছিলে। মই মাছ ইমানকৈ চিনি নাপাওঁ। তো এয়াই আজিৰ ডিছ মামাৰ ঘৰত। চ' বহুত টেষ্টি। আৰু এইটো হৈছে আপোনাৰ চাটনি, টমেটো আৰু মানে দি বনাইছে আৰু গুৰ চুৰ দি বনাইছে, আৰু লগতে পায়স বনাইছে। তো বহুতকেইটা আইটেম হৈ গ'ল, ইমানটো খাব নোৱাৰি। এয়া মাছ দেখি প্ৰথমে লোভ লাগিছিলে, বাট পাছত ইমানকেইটা হৈ গ'ল যে খাবই নোৱাৰোঁ। মামীহঁতে আৰু জোৰ কৰি দি আছে, চ' ইমান খাব নোৱাৰি। তো আকৌ ৰাতিও গৈ পেলাই আৰু এফালে খাবলৈ আছে। তো অকণমানতো পেটটো খালী কৰি ৰাখিব লাগিব, নহয় জানো? সেইটো কাৰণে আৰু অলপ কমকৈ খাইছোঁ, পেটতো জেগা নাই ইমানকেইটা আইটেম। তেন্তে খাই লওঁ। চেক নাই কৰা, লাজ কৰিছে। নতুন আলহী পাইছোঁ, চেক লাজ কৰিছে। এইফালে মানুহখিনি চাগে লাজ কৰে। তো এয়া আৰু আহিছোঁ। মোৰ চাগে এইবাৰ লাষ্ট মামাৰ ঘৰত, মানে বিয়াৰ আগত, বিয়াৰ পিছত আকৌ আহিম, কিন্তু এইবাৰ চাগে লাষ্ট আহিছোঁ। আৰু বেয়াও লাগিব, ছোৱালীৰ জীৱন বেলেগ আৰু বোৱাৰীৰ জীৱন বেলেগ। তো মোৰ সৰু মামাৰ ছোৱালী টিকলি মইনা। নামটো কৈ দিয়া তোমাৰ। আয়ুষী বাছাৰ। কোন স্কুলত পঢ়া? হলি ফ্লাৱাৰ। আৰু কোন ক্লাছ? হলি ফ্লাৱাৰ হয়। হলি ফ্লাৱাৰ কোন ক্লাছ? হলি ফ্লাৱাৰ ভালকৈ ক'ব জনা নাই, মানে লাজ কৰিছে আৰু সেইটো কাৰণে। তো এয়া মোৰ সৰু মামাৰ ছোৱালীজনী হয়। চ' আজি মামাৰ ঘৰত ইমানটোৱে আছিলে। তো যদি মোৰ ব্লগটো ভাল লাগিছে, আপোনালোকে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যোনে মোৰ নতুনকৈ চেনেলটো চাই আছে, প্লিজ ছাবস্ক্ৰাইব দিব। কিছুমানে হয়তো চাই থাকোঁতে পাহৰিও যায়। তো মামাৰ ঘৰত ইমানটোৱে। তো আৰু কি কৰিম ৰাতিলৈ, সেইটো আপোনালোকক আকৌ দেখাম। কিমাননো আৰু খানা খাম। এতিয়া পালোহি ঘৰৰ ওচৰৰ বৰমাৰ ঘৰত। এয়া পোলাও, এয়া ভাজি, তাৰপিছত এইটো চিকেন হয়, আৰু বুটৰ দালি বনাইছে। মই ক'লোঁ একদম চিম্পল, খাই পেট ভৰ্তি হৈ আছে। তো ইমানটোৱে বনালে আৰু। তো খাই লওঁ। তো ঘৰ আহি পালোহি খাই বৈ। তো কাইলৈ জোৰোণ দিবলৈ আহিব। তো এয়া আমাৰ ভণ্টি, বৰ্তাৰ ছোৱালী। তো এনেই সৰু মৰুকৈ এনেই ছাইডত এনেই কাপোৰ লগাই দিছে। আৰু পেণ্ডেল 2 দিনমানৰ পিছৰ পৰা আৰম্ভ হ'ব। তো মোৰ এয়া টিকলা ভাইটি, ইহঁতলৈ বহুত মনত পৰিব।
সিহঁতৰ কথা ৰাতিপুৱা শুই উঠি সিহঁতৰ লগত খেলা ধূলা চব কৰা। তো এই অৱতাৰ ছোৱালী চবকে মিছ কৰিম। তো আজিলৈ ভিডিঅ'টো ইমানটোৱে। তো আকৌ লগ পাই আছোঁ নেক্সট অন্য এটা ভিডিঅ' লৈ। ধন্যবাদ।